So hi guys, আজি ভাবিলো অকনমান মেলা চাবলৈ ওলাই যাও। কালি ভিডিওটোত আপোনালোকক দেখাইছিলো ন এখন মেলা হৈ আছিল। কালি যোৱা নহল তো আজি যাবলৈ ওলাইছো আৰু চাই থাকিব ভিডিওটো। তমকো বাই বাই দি দিছো, ই দুখ কৰিছে, ইয়াক এৰি থৈ গৈছো যে আমি নিনিলো। ধুনীয়া ধুনীয়া বস্তু ওলাইছে। বাণিজ্য মেলা বুলি ক'লেতো জানেই, সৰু বস্তুৰ পৰা ডাঙৰলৈকে সকলো বস্তুৱে ওলায় তাত। তো কাপোৰ পৰা আদি কৰি চব ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে, তো চাই থাকক। এয়া দেখিছে সকলো ছোৱালীৰে এইটো উইক পইণ্ট হয়। হয়তো কোনোবা এখিনিত হয়তো এইবোৰ বস্তু দেখিলে ৰখা চোৱা হয়েই, ৰখি পিনে চোৱা হয়েই।
খাৰপাত চব ইমান বেছি কি ক'ম আৰু কিউট বুলিয়ে ক'ব লাগিব সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমান ভাল হ'ব আৰু তাহাঁতি দেখিলেতো ল'ব বিচাৰিবই
এয়া ইফালে আচাৰো ওলাইছে, ভিন্ন ধৰণৰ আচাৰটো চবেই ভালেই পায় আৰু চবেই লোৱাই হয় আচাৰ ন, খাই ভাল লাগে। আৰু আমিও লোৱা হ'ল আৰু কেইবিধমান ল'লোঁ ইয়াৰে পৰা। ইফালে সাংস্কৃতিক সন্ধিয়াও চলি আছে, বিভিন্ন কাৰ্যসূচী আৰু ফেশ্বন শ্ব' চলি আছে। আৰু আমি চালোঁ আৰু অলপ দেৰি ৰখি পিনে তাতে, আৰু এতিয়া যাবলৈ বুলি ওলাইছোঁ আৰু। ঘৰ পাই গ'লোহি আৰু ঘৰ পাই গ'লোহি আৰু এতিয়া ভাত খাম আৰু। কেইটা বাজিলে? 9:30 বাজিলে। তো ভাত খাম, ভাত বনাই থৈ গৈছিলে আৰু ভাত খাম। তাৰপিছত কি কৰিম আছে, মেলাখন চাবলৈ গ'লোঁ, ভালেই আহিছিলে দেই, মানে প্ৰত্যেকখন দোকানতে ভাল ভাল বস্তু আহিছিলে, অকণমান ইউনিক বেলেগ ধৰণৰ। তো মানুহে লৈছেও বহুত। তো আমি ইমান বিশেষ নাহিব বাৰু, তথাপিও কিবাকিবি ল'লে আৰু বেলেগ বস্তু ভিতৰত। তাৰপাছত এইটো আঙুঠিটো লৈছিলোঁ, গোটেই 3জনীয়ে লৈছিলোঁ। চ' ভাত খাম আৰু এতিয়া।